যোগাসনৰ দুটা প্ৰণালী আছে। সহজ পদ্ধতিটো হ'ল এইটো। সোঁহাতৰ তলুৱা নাভিটোৰ ওপৰত ৰাখিব, ঠিক নাভিটোৰ মাজত। তাৰ ওপৰত বাওঁহাতৰ তলুৱাখন দিব। এনেকৈ নাৰাখিব, এনেকৈ ৰাখিব। কঁকালৰ বিষ থাকিলে নকৰিব। আঁঠুটা লগ লাগি থাকিব। সকলো মানুহ কালি দিছিলোঁ, কঁকালৰ বিষ থাকিলে কৰিব নালাগে। নাকেৰে দীঘলকৈ উশাহ লওঁ। উশাহ এৰি এৰি উশাহটো উলিয়াই দিব, আগলৈ হালি আহিব। হাতৰ তলুৱাৰে নাভিটো ভিতৰলৈ হেঁচিব, দৃষ্টি সন্মুখলৈ কৰিব। উশাহ বন্ধ। উশাহ লৈ লাহে লাহে পঢ়িব। লগে লগে উশাহ এৰি হালি আহিব। উশাহটো বন্ধ কৰি ৰৈ থাকিব। উশাহ লৈ বন্ধ হৈ থাকিব। উশাহ এৰি হালি আহিব। উশাহ বন্ধ ৰাখিব। উশাহ লৈ বন্ধ হৈ দিয়ক।